মৰমৰ মইনাহঁত, আজি আকৌ মই তোমালোকৰ ওচৰত এটা সাধু ক'বলৈ আহিছোঁ। তোমালোকে মন দি শুনিবা দেই। আজি সাধুটো মই অলপ বেলেগ সাধু ক'ম, তোমালোকে খুব মন দি শুনিবা। খুব ভাল লগা সাধু এটা। এইটো হ'ল ইৰাণ দেশৰ সাধু। ইৰাণ দেশত এটা সময়ত এখন গাঁৱত এজন মানুহ আছিল। তেখেতৰ দুজন ল'ৰা আছিল। এই ল'ৰা দুজনৰ নাম আছিল হাছিম আৰু কাছেম। হাছিম আছিল ডাঙৰ আৰু কাছিম আছিল সৰু। এটা সময়ত তেওঁলোকৰ দেউতাক ঢুকালে। তেতিয়া তেওঁলোকৰ দেউতাকৰ যিখিনি মাটি সম্পত্তি আছিল সেইখিনি হাছিম আৰু কাছেমৰ মাজত ভাগ কৰি ল'লে। লৈ তেওঁলোকে খেতি বাতি কৰাত লাগিলে। এতিয়া হাছিম ডাঙৰ আৰু কাছেম সৰু, দুইজনে খেতিয়ক। কিন্তু কাছেমৰ খেতিবিলাক দণ্ডুপ ভেন্দুলুপকৈ একদম উভৈ নদী খেতি হয়, কিন্তু হাছিমৰ খেতিবিলাকত উৎপাদনটো কম হয়। প্ৰতি বছৰে তেনেকুৱা হৈ থাকে। কিয়? হাছিমে মানে এই কথাটো বুজি নাপায়। কি কাৰণে মোৰ খেতি আৰু কাছেমৰ খেতি বেলেগ বেলেগ হয়। কাছেমৰ খেতি দেখোন ধুনীয়া দণ্ডুপ ভেন্দুলুপকৈ বাঢ়ে, অথচ হাছিমৰ খেতিখিনি একদম মজুৰা পৰি তাৰ উৎপাদন একদম কম হয়। তেতিয়া এদিন হাছিমৰ মনত এটা বুদ্ধি খেলালে যে মোৰ মাটিখিনি কাছেমক দিওঁ, মানে হাছিমৰ মাটিখিনি কাছেমক দিব, কাছেমৰ মাটিখিনি হাছিমক দিব। এনেদৰে তেওঁলোকে ৰাতি কথা পাতিলে যে ভাইটি, মোৰ মাটিখিনিত তুমি খেতি কৰা আৰু তোমাৰ মাটিখিনিত মই খেতি কৰিম। সেই বুলি কৈ তেওঁলোকে পিছদিনাখন সলাই ল'লে। লৈ পেলাই কাছেমে হাছিমৰ মাটিত, হাছিমে কাছেমৰ মাটিত খেতি কৰিলে। তেতিয়াও কাছেমে কৰাৰ লগে লগে হাছিমৰ মাটিত দণ্ডুপ ভেন্দুলুপকৈ খেতি হ'ল, কিন্তু হাছিমৰ মাটিত খেতি নহ'ল। তেতিয়া হাছিম মানে বৰ আচৰিত হ'ল। কি কথা, মই ইমান যত্ন কৰোঁ, মোৰ খেতি বেয়া হয়, কাছেমে যেনেকৈ খেতি কৰে তাৰ খেতি তেতিয়াই ভাল হয়। এই কাৰণটোৰ মানে উত্তৰ বিচাৰি, এই প্ৰশ্নটো তেওঁৰ মনত অহা এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি এদিন হাছিম গৈ পথাৰত ৰাতি মাজনিশা পথাৰত খেতি চাবলৈ বুলি গ'ল। হাছিমে ভাবিছে তাৰ খেতিত নিশ্চয় সি ৰাতি কিবা দি কৰি থয়, যিটো কাৰণে উৎপাদনটো বাঢ়ে। সেই বুলি খেতিডৰা চাবলৈ গৈ দেখে সেই খেতিৰ মাজত হাছিমক কোনোবাই কৈছে, তই এই ৰাতিখন পথাৰত কি চাবলৈ আহিছ? এনেকৈ এজন মতা মানুহৰ মাতৰ সুৰ শুনিলে। তেতিয়া হাছিমে আচৰিত হ'ল। ওচৰ চাপি গৈ দেখে এজন মানে মানুহ থিয় হৈ আছে। আৰু সেই মানুহজনে কৈছে, তুমি এই ৰাতিখন কি খেতি চাবলৈ আহিছা? তেতিয়া হাছিমে কৈছে যে মোৰ ভাইটোৰ মাটিত কি দিয়ে, কেনেকৈ খেতিৰ উৎপাদন বাঢ়ে তাকে চাবলৈ আহিছোঁ। কৈছে, নহয়, তোমাৰ ভাইটোৰ মাটিত তোমাৰ ভাইটোৰ ভাগ্য, মই হৈছোঁ তোমাৰ ভাইটোৰ ভাগ্য, আৰু তোমাৰ ভাগ্যই কি হৈ আছে, সাৰ পাই আছে, সেইকাৰণে তেওঁৰ খেতি ভাল হয়। ভাগ্য সাৰ পাই আছে, সেইকাৰণে খেতি ভাল হয় বুলি ক'লে। তেতিয়া হাছিমে ক'লে, তুমি কি কৈছা? তাৰমানে কাছেমৰ ভাগ্য সাৰ পাই আছে, সেইকাৰণে কাছেমৰ খেতি ভাল হয়, আৰু মোৰ ভাগ্য কি হৈছে? তেতিয়া কৈছে, তোমাৰ ভাগ্য সৌ পৰ্বতখনৰ পাহাৰটোৰ ওপৰত একদম নাক ঘুঙাই ঘুঙাই শুই আছে, সেইকাৰণে তোমাৰ খেতি বেয়া হয়। তেতিয়া তেওঁ মানে আচৰিত হৈ কৈছে, তুমি এয়া কি কৈছা? কৈছে, একদম সঁচা কথা কৈছোঁ। এটা পাহাৰৰ ওপৰত তোমাৰ ভাগ্য বৰ্তমান টোপনি লালকাল হৈ আছে, গতিকে তোমাৰ খেতি বাতি সেইকাৰণে বেয়া হয়। তেনেকৈ কোৱাৰ কাৰণে তেওঁ ক'লে, মই ভাগ্যক লগ পাব পাৰিমনে? কৈছে, পাৰিবা, তুমি যোৱা, তোমাৰ ভাগ্যক জগাই দিয়া। সেই বুলি কোৱাত হাছিমে একদম ধুম ধুপাল গুচি আহিল ঘৰলৈ। আহি পিছদিনাখন ৰাতিপুৱাই তেওঁ ভাগ্যক জগাবলৈ বুলি ঘৰৰ পৰা ওলাই গ'ল। গোটেই দিনটো গৈ 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 হাছিমে এখন গভীৰ অৰণ্য পালে। অৰণ্যত সোমাই গৈ তেওঁ প্ৰথম এটা বুঢ়া সিংহৰ মুখামুখি হ'ল। তেতিয়া সিংহটোৱে যেতিয়া হাছিমক দেখা পালে, তেতিয়া সিংহটোৱে ক'লে, বৰ ভাল কথা, মই বুঢ়া হৈ আহিলোঁ, আজি বহুত দিন পেটত একো আহাৰো পৰা নাই, এতিয়া মই তোমাক খাই পেলাম, মোৰ আহাৰ আহি সন্মুখত উপস্থিত হৈছে। তেতিয়া হাছিমে ক'লে, ৰ'ব, মোক এতিয়া আপুনি নাখাব, মই মোৰ ভাগ্যক জগাবলৈ আহিছোঁ, গতিকে মোৰ ভাগ্যক মই জগাই থৈ আহোঁ, তাৰপাছতো তুমি মোক খাই পেলাবা। তেতিয়া সিংহই ক'লে, হয় নেকি? তুমি যদি ভাগ্যক লগ পাবলৈ যোৱা, তেতিয়াহ'লে তুমি ক'বাচোন,
মোৰনো খাদ্য কেতিয়া ওলাব সুধি আহিবা। কৈছে হ'ব, মই তোমাৰ খাদ্যনো কেতিয়া ওলাব এই কথাটো সুধি আহিম। সেই বুলি কৈ হাচিমে এইবাৰ বুঢ়া সিংহটোৰ চকুৰ পৰা মানে সন্মুখৰ পৰা আঁতৰি গ'ল। গৈ 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 আৰু এখন জংঘলত প্ৰৱেশ কৰিলে। সেইখন জংঘলত আকৌ এখন সিংহ দুৱাৰ পালে, মানে ৰজাৰ অট্টালিকালৈ সোমোৱা এখন দৰ্জাত পালে। দৰ্জাখনত সোমাই তেওঁ দেখিলে এজন চুলতান সিংহাসনত বহি আছে। আৰু চুলতানজনে ক'লে, তুমি আকৌ কোন? কৈছে যে মই এই মোৰ ভাগ্যক জগাবৰ কাৰণে এই অৰণ্যখনলৈ আহিছোঁ। তাৰপাছত পাহাৰ এটা পাম, পাহাৰটোৰ ওপৰত মোৰ ভাগ্য শুই আছে বুলি কৈছে। কৈছে হয় নেকি? ঠিক আছে, তুমি যোৱাচোন। তেতিয়াহ'লে তুমি সেই তোমাৰ ভাগ্যক লগ পালে তুমি সুধিবা যে মোৰ বহুত দিন মই এই সিংহাসনৰ চুলতান হৈ আছোঁ যদিও মোৰ কিন্তু হেৰি হোৱা নাই, মানে মই মোৰ ৰাজ্যখন বিস্তাৰ কৰিব পৰা নাই, মোৰ ৰাজ্যখনৰ কোনো উত্থান হোৱা নাই, অৰ্থাৎ কোনো উন্নতি হোৱা নাই। এনেকৈয়ে দিনৰ পাছত দিন পাৰ হৈ আছে পয়া লগা অৱস্থাৰে। তেতিয়াহ'লে তুমি তোমাৰ ভাগ্যক জগাই সুধিবাচোন মোৰনো কেতিয়া উন্নতি হ'ব। তাৰপিছত ক'লে হ'ব, মই চুলতান মই বাৰু সুধি আহিম, মোৰ ভাগ্যক জগাই মই সুধি আহিম। সেই বুলি কোৱাত তেওঁক যাবলৈ দিলে। তাৰপিছত গৈ 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 তেওঁ এটা ৰাতি হ'ল। ৰাতি হোৱাত এজন দৰিদ্ৰ মানুহ এঘৰত তেওঁ উপস্থিত হ'ল। সেই দৰিদ্ৰ মানুহঘৰক তেওঁক হাচিমে গৈ ক'লে যে মোক ৰাতিটোৰ কাৰণে থাকিবলৈ দিয়ক। এই ৰাতি মই এফালে যাবলৈ আহিছিলোঁ, ৰাতি হ'ল, গতিকে মোক আজি ৰাতিটোৰ কাৰণে থাকিবলৈ দিয়ক। তেতিয়া সেই বৃদ্ধ মানুহজনে ক'লে যে তুমি এতিয়া ৰাতিটো থাকিবা, ক'ৰ পৰা আহিছা, ক'লৈ যাবা, কি উদ্দেশ্যে আহিছা, এইবোৰ একো গম পোৱা নাই। তেতিয়া তেওঁ ক'লে যে তেওঁ আহিছে তেওঁ ভাগ্যক লগ পাবলৈ, ভাগ্যক জগাবলৈ। তেওঁ হেনো ভাগ্য শুই আছে, গতিকে জগাবলৈ বুলি তেওঁ আহিছে। গতিকে তেওঁ ৰাতিটোৰ কাৰণে থাকিবলৈ সুবিধা কৰি দিব লাগে। তেতিয়া সেই যিজন দৰিদ্ৰ মানুহ আছিলে তেওঁ ক'লে যে তুমি যদি তোমাৰ ভাগ্যক লগ পোৱা সুধিবাচোন মোৰনো কেতিয়া ভাগ্যখন ভাল হ'ব, মোৰ এই দৰিদ্ৰ অৱস্থাৰ পৰা মইনো কেতিয়া মুক্তি পাম, আৰু মোৰ এই দৰিদ্ৰতাৰ কাৰণে মোৰ এজনী ছোৱালী আছে, তাইকো বিয়া দিব পৰা নাই। গতিকে তুমি তোমাৰ ভাগ্যক জগাই সুধি আহিবা। কৈছে হ'ব, মই তাকো সুধি আহিম। সেই বুলি কোৱাত সেই বৃদ্ধ মানুহজনে তেওঁক হাচিমক সেই ৰাতি তাতে শুবলৈ দিলে, থাকিবলৈ দিলে আৰু খোৱা বোৱা দিলে। ৰাতিটো থাকি হাচিম ৰাতিপুৱাই উঠি পেলাই সেই পাহাৰটোৰ ওপৰলৈ গ'লগৈ। পাহাৰটোৰ ওপৰত গৈ দেখে সঁচাকৈ এজন প্ৰকাণ্ড মানুহ কি হৈছে, নাক বজাই বজাই শুই আছে। তেতিয়া হাচিমে জানিলে যে এইজনেই মোৰ ভাগ্য। গতিকে তেওঁক একো হেঁচুকি জগাই দিলে। জগাই দি ক'লে হেৰা তুমিয়ে মোৰ ভাগ্য, গতিকে তুমি এতিয়াও কিয় শুই আছা? তুমি উঠা, তুমি নুঠিলে মোৰ ভাগ্য উদয় নহ'ব। গতিকে মই কোনো কামত সফল হ'ব পৰা নাই তুমি শুই থকাৰ কাৰণে। গতিকে তুমি উঠা, আৰু তুমি উঠি মোৰ লগত তুমি সহায় কৰা, মোক সহায় কৰা, তেতিয়াহে মোৰ ভাগ্য উদয় হ'ব। তেতিয়া ভাগ্য উঠি পেলাই ক'লে হ'ব যোৱা, তোমাৰ এতিয়াৰ পৰা ভাগ্য উদয় হ'ল, মই তোমাৰ লগত থাকিম। সেই বুলি কোৱাত তেতিয়া হাচিমে ক'লে ঠিক আছে, মোৰতো হৈ গ'ল বুলি মই ধৰিলোঁ, মোৰ উন্নতি হ'ব, কাৰণ তুমি সাৰ পালা যেতিয়া মোৰ আৰু এতিয়া চিন্তা নাই। কিন্তু এটা কথা কোৱাচোন, মই বাটত আহোঁতে এনেকৈ এজন বৃদ্ধ মানুহক লগ পাইছিলোঁ, আৰু এজন ৰজা চুলতানক লগ পালোঁ, এজন বুঢ়া সিংহক লগ পালোঁ। তেওঁলোককনো মই তেওঁলোকেও মোলৈ সুধি পঠাইছে যে তেওঁলোকৰ ভাগ্য কেতিয়া উদয় হ'ব, তুমি সেই কথাকেইটাৰ উত্তৰ দিয়া। তেতিয়া হেৰিয়ে তাৰ সেই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দি পঠালে ভাগ্যই। আৰু সেই উত্তৰকেইটা লৈ হাচিম উভতি আহি প্ৰথম আহি সেই ৰাজ্যখন পালে, চুলতানজনৰ ওচৰ পালে। চুলতানজনে তেতিয়া উভতি আহোঁতে হাচিমক সুধিলে, হাচিম এতিয়া তোমাৰ ভাগ্যক লগ পালানে? বোলে পালোঁ। তে তুমি মোৰ কথাটো সুধিলানে? বোলে সুধিলোঁ। তে মোৰ কোৱাচোন, মোৰ ৰাজ্য কেতিয়া উঠিব, কেতিয়া ভাল হ'ব, মোৰ অৱস্থা কেতিয়া ভাল হ'ব, মোৰ কি দুখত এনেকুৱা হৈ আছে? তেতিয়া কৈছে যে তোমাৰ এই সিংহাসনত, তোমাৰ যিখন সিংহাসনত তুমি বহি আছা, সেই সিংহাসনত এগৰাকী নাৰীয়ে সিংহাসনত বাস কৰি আছে, সিংহাসনত অধিকাৰ কৰি আছে। সেই নাৰীগৰাকী সেই সিংহাসনৰ পৰা উঠিলেহে আচলতে তোমাৰ ৰাজ্যৰ উন্নতি হ'ব। তেতিয়া মানে সেই চুলতানজনে
একে জাপে সিংহাসনৰ পৰা উঠি আহি হাচিমক ক'লে, এই কথাটো একমাত্ৰ তুমিয়ে জানিলা, ময়ে হ'লো সেইগৰাকী নাৰী, কিন্তু মই পুৰুষ ৰূপত ইমান দিনে ৰাজ্যখন চলাই আছিলোঁ। এতিয়া তুমি যিহেতু মোক চিনিয়ে পালা মই নাৰী বুলি, গতিকে তুমি মোক বিয়া পাতা আৰু এই ৰাজ্যখন তুমি লৈ লোৱা। তেতিয়া হাচিমে ক'লে, নাই নাই, এই কথাটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ এতিয়া মোৰ লগত ভাগ্য আছে। এতিয়া মই ঘৰলৈ ঘূৰি যাম আৰু মোৰ ভাইটিৰ লগত মই ধুনীয়াকৈ খেতি কৰিম আৰু দলডোপ হেন্দোলডোপকৈ মোৰ খেতি হ'ব, যিহেতু মোৰ লগত এতিয়া ভাগ্য সাৰি আছে, গতিকে মই এই ৰাজ্য ল'ব নোৱাৰিম। সেই বুলি কৈ সেইখন ৰাজ্যৰ পৰা হাচিম ওলাই আহি সেই দৰিদ্ৰ মানুহঘৰৰ পালেহি। দৰিদ্ৰ মানুহজনে তেতিয়া ক'লে যে, হাচিম কোৱাচোন মোৰ কেনেকৈ ভাগ্য উদয় হ'ব বুলি ক'লে। তেতিয়া হাচিমে ক'লে, ব'লক আপোনাৰ পথাৰত আমি অলপ খেতি কৰোঁ। সেই বুলি কোৰখন লৈ সেই বৃদ্ধজন আৰু হাচিম গৈ পথাৰত উপস্থিত হ'ল। তেওঁলোক যোৱা দেখি তেওঁলোকৰ ছোৱালীজনীও পাছে পাছে পথাৰলৈ গ'ল। তাৰপিছত পথাৰত গৈ যেতিয়া কোৰেৰে চাপ মাৰিলে, হাচিমে আৰু সেই বৃদ্ধজনে পথাৰত গৈ কোৰেৰে চবিয়াই দিয়াৰ লগে লগে কি হ'ল, তাত 10টা সোণৰ মোহৰে ভৰি থকা কলহ পালে। সোণৰ মোহৰেৰে মানে টকাৰে ভৰি থকা কলহ সেই পথাৰৰ মাটিখিনিত পোত খাই আছে, আৰু তাৰ তাপতে খেতি বাতি হোৱা নাছিলে। সেই টকাখিনিৰ তাপত পথাৰখনত খেতি নহয়। তাৰপিছত সেই ছোৱালীজনীও গৈছিল, গতিকে 10টা কলহত ভৰ্তি টকাবিলাক উদ্ধাৰ কৰিলে, কৰি পেলাই ঘৰলৈ লৈ আহিল। আৰু সেই বৃদ্ধজনে তেওঁক ক'লে যে, ইমানখিনি টকা যিহেতু মই পালোৱেই, গতিকে মোৰ এতিয়া একো অভাৱ নাই, তুমি এটা কাম কৰা, মোৰ ছোৱালীজনী বিয়া পাতি পেলাই এই টকা সম্পত্তি তুমিয়ে লৈ মোৰ ঘৰখন চলাই নিয়া, মোৰ এই মাটি সম্পত্তি তোমাৰেই হওক, তেনেকৈ হাচিমক ক'লে। হাচিমে ক'লে, নালাগে নালাগে, মোক ইমানবোৰ টকা সম্পত্তি নালাগে, আৰু তোমাৰ ছোৱালীও মই বিয়া নাপাতো, মই এতিয়া ঘৰলৈ যাম, মোৰ পিতৃৰ মাটিখিনি মই খেতি কৰিম, যিহেতু মোৰ লগত এতিয়া ভাগ্য আছে, মোৰ আৰু চিন্তা নাই, মই ঘৰত গ'লেই খেতি কৰিব পাৰিম। তাৰপাছত আহি পালেহি বুঢ়া সিংহটোৱে সুধিলে, বোলে হাচিম তুমি ভাগ্যক লগ পালানে? বোলে পালো। এতিয়া কি হ'ল, ভাগ্যই মোৰ কথা কি ক'লে? তেতিয়া ক'লে যে, আপোনাক কৈছে যে এই বাটেৰে যিজন মূৰ্খ মানুহ আহিব, সেই মূৰ্খজনক ধৰি তেওঁ যেতিয়াই ধৰি খাই পেলাব, সেইদিনাই তেওঁ পেট ভৰিব আৰু তেওঁ পুনৰ ডেকা হৈ উঠিব। তেনেকৈ ক'লে। তেতিয়া তেনেকৈ ক'লে, তেতিয়া হাচিমে আৰু সিংহটোৱে হাচিমক সুধিলে, বাকী কেইজনৰ সমস্যাবিলাক সমাধান হ'লনে? বোলে হ'ল। তোমাৰ ভাগ্য উদয় হ'লনে? বোলে হৈ গ'ল। গোটেই কথাখিনি পাতি লৈ সিংহই তেতিয়া গোটেই কাহিনীটো শুনিলে যে, ৰজাই তেওঁক ধন সম্পত্তিৰ ৰাজ্য দিছিল, তথাপিও নল'লে। এই বুঢ়াজনে সোণৰ মোহৰখিনি দিছিল আৰু কন্যাগৰাকীকো দিছিল, তেওঁ নল'লে। নলৈ পেলাই তেওঁ যিহেতু খেতি কৰিবলৈ বুলি গুচি আহিছে, গতিকে সিংহটোৰ বিবেচনা কৰি ক'লে যে, তোমাৰ সমান মূৰ্খ মানুহ আচলতে এইখন পৃথিৱীত নায়েই, গতিকে মোৰ কাৰণে উপযুক্ত আহাৰ তুমিয়েই বুলি হাচিমক ধৰি খাই পেলালে। আমাৰ সাধুটো শেষ হ'ল আৰু আমাৰ কাপোৰ কানি লেতেৰা হ'ল। আমাৰ সাধু শেষ হ'ল, আমাৰ কানি কাপোৰ লেতেৰা হ'ল, আমি ঘৰলৈ গুচি আহিলোঁ। এইটোৱেই হ'ল আজি মই কোৱা বৰ ধুনীয়া সাধু। তোমালোকে খুব মনোযোগেৰে শুনিবা আৰু ইয়াৰ সোৱাদ ল'বা। মইনাহঁত, তোমালোকে সাধুটো শুনি যদি ভাল পাইছা, কমেণ্ট বক্সত লিখিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই।